মামাই কি কৰি আছে অসমখনত এতিয়া বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে সহায় সহযোগিতাত টকাৰে আগবঢ়াই আহিছে গছ পুলি ৰোৱাৰ বাবদ। চাওক এইবোৰ আমি আজি চিন্তা কৰা নাই, সিদিনাখনেই চিন্তা কৰিছিলো আজি গছ ইমান ডাঙৰ ডাঙৰ। চাওক আৰু এতিয়া গাছ দিছে। ভাদৰ মাহতো আমাৰ অসমীয়া সমাজে হয়তো গছৰ পুলি নুৰুৱে, হয়নে? গছৰ পুলি নুৰুৱে আমাৰ ভাদৰ মাহত। এই টাইমত এতিয়া গছৰ পুলি ৰুব দি আছে ইহঁতে। অসম চৰকাৰখন গছ বাচিব নে পুলিবিলাক এনেকৈ ৰুয়ে থাকিব? গছৰ পুলি বাচিব, নাবাচা নহয়। পানী যোগান ধৰিব লাগিব, তাৰ লগতে বহুতো কাম আছে কৰিবলগীয়া। সাৰ পানী যোগান দিব লাগিব। যদিহে পইচাৰ বাবদ কৰি আছে তেতিয়াহ'লে গছৰ পুলি এডালো নাবাচে। আৰু যদি নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰি গছ পুলি ৰুই আছে তেতিয়াহ'লে বাচিব গছৰ পুলিবিলাক। আৰু যদি টকাৰ কাৰণে এচাম মানুহে মোবাইলত ফটো উঠাৰ কাৰণে, পইচা কমাবৰ কাৰণে গছৰ পুলিবিলাক ৰুই আছে, তেতিয়াহ'লে এডাল গছৰ পুলিও নাবাচে। কমেণ্ট কৰি জনাব। এতিয়া পানীৰ চিজন নাই আৰু।